সকলো বন্ধনৰ পৰা মুক্ত হোৱা। ওম শান্তি। আজিৰ মুৰলী 10 তাৰিখ 6 মাহ 2021। বাবাই কৈছে, মৰমৰ সন্তানসকল, অমৰ বাবা আহিছে তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰিবলৈ। এতিয়া তোমালোকে তিনিও কালক আৰু তিনিও লোকক জানা। প্ৰশ্ন: আত্মিক পিতাই আত্মাসকলক উত্তৰাধিকাৰৰ কিহৰ আধাৰ দিয়ে? উত্তৰ: পঢ়াৰ আধাৰ। যিসকল সন্তানে ভালদৰে পঢ়ে, দেহ অভিমান ত্যাগ কৰি দেশী অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে, তেওঁলোকেহে পিতাৰ উত্তৰাধিকাৰ পায়। লৌকিক পিতাই কেৱল সন্তানক উত্তৰাধিকাৰ দিয়ে, কিন্তু পৰলৌকিক পিতাৰ সম্বন্ধ আত্মাৰ লগত, সেইবাবে আত্মাসকলক উত্তৰাধিকাৰ দিয়ে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজক আত্মা বুলি বুজি আত্মিক পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'ব লাগে। সঁচা খণ্ডৰ মালিক হ'বৰ কাৰণে সত্য কথা শুনিব আৰু শুনাব লাগে। 2. যিজন পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়, তেওঁকহে স্মৰণ কৰিব লাগে, কোনো দেহধাৰীক নহয়। এই পুৰণি সৃষ্টিত এতিয়া জুই লাগিব, সেইবাবে ইয়াক দেখিও চাব নালাগে। বৰদান: মনমনা ভাৱৰ বিধিৰ দ্বাৰা মনৰস স্থিতিৰ অনুভৱ কৰোঁতা আৰু কৰাওঁতা সকলো বন্ধনৰ পৰা মুক্ত হোৱা। শ্লোগান: প্ৰকৃত সেৱা সেয়া, য'ত সকলোৰে আশীৰ্বাদৰ লগত আনন্দৰ অনুভূতি হয়। ওম শান্তি।